নমস্কাৰ, ইকুইলিব্ৰিয়ামত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই মোৰ আই ফ্লু হওঁতে মই কি কৰিলোঁ আৰু 24 ঘণ্টাৰ ভিতৰত মোৰ চকুৰ যিটো ৰঙা ভাৱ আছিলে সেই ৰঙা ভাৱটো কেনেকৈ কমি আহিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এই ভিডিঅ'টোত মই কোনো ধৰণৰ ট্ৰিটমেণ্টৰ পৰামৰ্শ দিয়া নাই বা কোনো ধৰণৰ দৰৱৰ পৰামৰ্শ দিয়া নাই। 3 দিনমানৰ আগৰ কথা, ৰাতিপুৱা 3:30মান বজাত মোৰ ঘপকৈ সাৰ পাই গ'লোঁ মই। আৰু সাৰ পাই যোৱাৰ পিছত মোৰ সোঁফালৰ চকুটোত খুব মই বিষ অনুভৱ কৰিলোঁ আৰু বিষটো চকুৰ পৰা মূৰৰ ওপৰলৈকে গৈছিল। আৰু মই লগে লগে চকুটোত কোনোবাই কিহবাই যেন চকু গুৰিটোত কামুৰিছে, খুব যেন খজুৱাম এনেকুৱাও অনুভৱ কৰিলোঁ। প্ৰথমতে মই যিহেতু টোপনিত আছিলোঁ, মই ভাবিলোঁ কিবা পৰুৱা চৰুৱাই কামুৰিলে নেকি। তাৰপিছত ঘপকৈ মোৰ মনত পৰিলে আই ফ্লু হোৱা নাইতো। ইমিডিয়েট মই গৈ বাথৰুমত চকুকেইটা ভালকৈ ধুলোঁ আৰু যেতিয়া মই আইনাত চকুকেইটা চাওঁ, মোৰ সোঁফালৰ চকুটো ৰঙা হৈ সৰু হৈ গ'ল আৰু বাওঁফালৰ চকুটো ৰঙচুৱা ভাৱ এটা আছে, সম্পূৰ্ণ ৰঙা হোৱা নাই কিন্তু খুব ফেচকুৰিয়াই আছে। ওপৰৰ চকু ওপৰৰ পতাটোৰ পৰা তলৰ পতালৈকে মানে ফেচকুৰি এনেকৈ ৰছী ৰছী নিচিনা হৈ আছে। আৰু পানী মৰাৰ পিছত মোৰ এনেকুৱা ভাৱ হ'ল যেন খুব বেছিকৈ আৰু খজুৱাই দিম। তেতিয়া যিহেতু ৰাতিপুৱা 3:30 বাজিছিল আৰু মোৰ ল'ৰা ছোৱালী শুই আছিলে, তেতিয়া মই সিদ্ধান্ত ল'লোঁ মই ঘৰুৱাকৈ চকুৰ যত্ন লোৱাৰ বাবে যি যি বস্তু ব্যৱহাৰ কৰোঁ সেইখিনি ব্যৱহাৰ কৰি চাওঁ। আৰু যদি ব্যৱহাৰ কৰাৰ লগে লগে চকুটো বিষ বাঢ়ি যায় বা খজুৱতি বাঢ়ি যায়, তেতিয়া মই ইমিডিয়েট ৰাতি হ'লেও গুচি যাম ডক্টৰৰ ওচৰলৈ। তেতিয়া মই প্ৰথমতে আইটোন, যিটো মই কলেজৰ দিনৰ পৰাই ব্যৱহাৰ কৰি আছোঁ, এইটো এটা আয়ুৰ্বেদিক দৰৱ হয়। মই চকুত দুটোপাল দুইটা চকুতে দিলোঁ। আৰু আইটোনটো দিয়াৰ পিছত মই যথেষ্টখিনি মানে চকুৰ যিটো বিষ সেইটো কম হোৱা নিচিনা লাগিলে। তাৰপিছত আকৌ যেতিয়া চকুটো বিষালে অলপ দেৰিৰ পিছত, তেতিয়া মই আকৌ দুটোপাল আইটোন দিলোঁ। তেনেদৰে মই ৰাতিপুৱা ভাগত 3বাৰ আইটোন দিলোঁ দুপৰীয়ালৈকে দুটোপালকৈ। দুপৰীয়া 1মান বজাত মই ভাবিলোঁ ইমানকৈ আইটোন ল'লে চকুকেইটা আকৌ বেয়া হৈ যায় নেকি। তাৰপিছত মই গোলাপ জল দিয়া আৰম্ভ কৰিলোঁ। আৰু গোলাপ জলটো মই ৰাতি 7টামান বজালৈকে কণ্টিনিউৱাছ, যেতিয়াই চকুটো বিষাই যেতিয়াই চকুটো খজুৱাই তেতিয়াই গোলাপ জলটো দি দিওঁ। চকুটো কিন্তু মই একেবাৰে হাতেৰে চোৱা নাছিলোঁ, একেবাৰে টাচ কৰা নাছিলোঁ। আৰু ক্ৰমান্বয়ে চকুৰ ৰঙা ভাৱটো ৰাতি 8-9টামান বজালৈকে মোৰ সম্পূৰ্ণভাৱে কমি গ'ল। যদিও মোৰ মূৰৰ বিষ অলপ আছিলে আৰু জ্বৰ মই অনুভৱ কৰিছিলোঁ, তেতিয়া মই পেৰাচিটামল আধা ফাল 500 mg খাই লৈছিলোঁ। আৰু ৰাতি যেতিয়াই সাৰ পাওঁ তেতিয়াই মই গোলাপ জলটো চকুত দি আছিলোঁ। আৰু পিছদিনাখন মই দেখা পালোঁ মোৰ চকুটো আগৰ নিচিনা, আপোনালোকে এতিয়া যেনেকৈ দেখা পাইছে তেনেকুৱা হৈ গ'ল আৰু চকুৰ কোনো বিষ বা মূৰৰ বিষ মই অনুভৱ কৰা নাছিলোঁ। যিহেতু আই ফ্লুটো 2 সপ্তাহমান থাকে বুলি কয়, গতিকে মই আইটোনটো এতিয়াও ব্যৱহাৰ কৰি আছোঁ। মই 3বাৰ লৈছোঁ আইটোনটো। এবাৰ ৰাতিপুৱা শুই উঠিয়ে লৈ লওঁ দুটোপাল, তাৰপিছত এবাৰ দুপৰীয়া লৈছোঁ আৰু এবাৰ গধূলি লৈছোঁ, মানে ৰাতি লৈছোঁ। আৰু মাজৰ সময়খিনি কণ্টিনিউৱাছ মই মানে আধা ঘণ্টা 1 ঘণ্টাৰ মূৰে মূৰে মই গোলাপ জলটো মই ব্যৱহাৰ কৰি আছোঁ। আৰু আপোনালোকে চাব পাৰে মোৰ চকুটো সম্পূৰ্ণ এতিয়া বগা হ'ল আৰু মোৰ চকুৰ কোনো প্ৰব্লেম নাই বা মোৰ কোনো জ্বৰ উঠা নাই। আৰু এইটো প্ৰক্ৰিয়া মই সম্পূৰ্ণ 10 দিন কৰি থাকিম বুলি ভাবিছোঁ। গতিকে আপোনালোকৰ যদি আই ফ্লু হৈছে, আপোনালোকে ভয় খাব নালাগে বা প্ৰথম অৱস্থাতে আপোনালোকে হোৱাৰ লগে লগেই যদি ডক্টৰৰ পৰামৰ্শ লয়, তেতিয়া আপোনালোকৰ হয়তো 24 ঘণ্টাৰ ভিতৰতেই চকুৰ ৰঙা ভাৱটো কমি আহিব পাৰে। তাৰ উপৰিও মই ভাবোঁ ঘৰুৱাভাৱে আমি চকুৰ স্বাস্থ্যৰ কাৰণে গোলাপ জলটো ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আপোনালোকে আই ফ্লু হ'লে ভয় নাখাব আৰু যিমান পাৰে সিমান সোনকালে আপোনালোকৰ ট্ৰিটমেণ্ট আৰম্ভ কৰি দিব। অৱশেষত মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।